জান নাই টোপনি অহাই নাই কিমান পঢ়িম ভাল নালাগে তোমাৰ কথা মনত পৰি থাকে তুমি কিয় হোৱা নাই এতিয়াও কি কৰি আছা তুমি নাই নাই জান তোমাৰ কথাই মনত পৰি আছে ক'ত নাইব বাহিৰত ইমান ধুনীয়া বৰষুণ দিছে তোমাৰ কথা মনত কৰি আছো Wow! পিছে জান তুমি হোৱা নাই কিয়া বহুত ৰাতি হৈ গ'ল 12টা বাজিল এতিয়া শুই পৰা ময়ো শুই পৰিম এই অলপমান ৰুমটো লেতেৰা হৈ আছে চাফা কৰি শুম আৰু মই নাই লগৰ কেইটামান আহিছে এইকেইটা ৰুমটো লেতেৰা কৰি থৈ গৈছে এই চিপছৰ পেকেট পেলাই থৈ গৈছে একদম লেতেৰা কৰি থৈ গৈছে ঠিক আছে জান মোৰ পঢ়া শুনা শেষ হোৱা নাই সেইকাৰণে পঢ়ি আছিলোঁ ৰ'বা পৰীক্ষা আহিল ন ডিচেম্বৰত আৰু জানুৱাৰী 2টা মাহে আছে ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা পৰীক্ষাই আমাৰ মোৰ অলপ টোপনি লাগিছে জান মই শুম আৰু হাও ইমান ৰাতি পিংকি কাৰ লগত কথা পাতি আছে হা মই দেখোন এক টোপনি হ'লেই পানী এখা পাইছোঁ এতিয়া ক'ত কথা পাতিব ধৰিছে তাই কাৰোবাৰ লগত চেনি খাই আছে নেকি পিংকি ইমান ৰাতি কাৰ লগত চেনি খাইছা অ মাম মানে লগৰ এটাই ফোন কৰিছিল তাই অংকটো বুজি পোৱা নাই বোলে সেইকাৰণে তাক বুজাই দিয়াতে মই টোপনি আহি গ'ল মোৰ মস্ত টোপনি আহিছে মই তই কি আহিছা সোমবাৰী ফালে মই ঘুমাওঁতে যায় আৰু ৰুমত আপি বেছি চালাকি নকৰিবি সেইটো বয়স ময়ো পাৰ কৰি আছো হা তই কি কৰি আছা মোবাইলটো দিচোন চাওঁ মায়ে একো নহয় এনেহে মাজে কথা পাতো ইমান চিৰিয়াছলি কিয় লৈছা যিয়েই নহওক মোবাইলটো দেখো কৰ চিৰিয়াছ হয় নহয় এইটো মই বুজিম দিবা দিছো ন মোবাইলটো দি বাপৰে তই বুজিছো যে নাপা দে মায়ে মই এনেহে কথা পাতো মাজে মোৰ বয়ফ্ৰেণ্ড নহয় না তোক মোবাইল দিবা দিছো না মোবাইল দি এই মাতৰ উৎপাত বেছি হৈছে শুনি জানা না এইটো বয়সত প্ৰেম নকৰি কোনটো বয়সত কৰিম অলপ কথা পাতো বুলি তোক চব কবাই লাগব নেকি আপি মুখে তৰ্ক নকৰিবি ফোন দিবা দিছো দি এই হৰকান্তৰ পুতাক যি আছে দিগন্ত তাৰ লগত কথা পাতছো এতিয়াহে ওলাল আচল কথাটো হা একো ডাঙৰ কথা হোৱা নাই দেই তই ইমান বকবককে নাথাকিবি তই কেনাই ভাল ল'ৰা চাই দিবি সি থাৰ্ড গ্ৰেডত পাছ কৰিছি দে ইণ্টাৰভিউটোৱে বাকী আছে এতিয়া চাকৰি পাবই দে তই চাকৰি কৰা ল'ৰাহে লাগে Wow! সেইটো কথা তই আগত নকবি গম পাইছো দে মই দিগন্তই পাছ কৰা বুলি ইণ্টাৰভিউ পাব দে ভাল চলি দে পাব এদিন ঘৰত মাতি কিয় লৈ নাহা খানা খাব মাত একদিনা চাকৰি Wow! পোৱাৰ কথা শুনি পেলাই তোৰ দেখোন একদম হাঁহি উঠি আছে চাকৰি পোৱা নাই ৰ ইণ্টাৰভিউ বাকী আছে কিমান চলি ফেল কৰে তাত ঠিক নাই গম পাইছা না খাই লাগে একো হোৱা নাই দে পাব দে জানো সি ভাল চলি নহয় পাব পঢ়া পাতি কৰে ভাল চলি পাব দে চাকৰি মাই শুন সি যদি চাকৰি নাপায়ো মই কিন্তু তাক ভাল পাইছো তাৰ লগতে যাম পিছত আৰু বেলেগ তই মাথা মাৰি লাভ নহ'ব হ'ব দে হ'ব ইমান ৰেকৰ্ড নালাগে সি চাকৰি পাবই জানো নহয় পিছত কথা ভাববাই নালাগে বেয়া কথা মনত নানবিও চাকৰিটো হ'বই কনফাৰ্ম চাবিচোন একদিন নাম তাকে আমাৰ ঘৰত হাঁহ আছে নহয় হাঁহৰ মাংস দি খানা খুৱাম তাক মাতবি আহিবা দিবা আমাৰ তাতে